ইছে পুতুলি ঘৰৰ সন্মুখতে দিয়ে ঠিক তাতে মই পৰিলো তাতে যাওঁতে গাখৰ সাথে হালি থোৱা তাতে তেনেকৈ পুৰি সম্পৰ্ক তেতিয়া পৰিব দে এতিয়া ফাটি গৈছে পিছফালে তাৰপিছত কি হ'ল মাইকীটো গ'লো আৰু ঘৰত তেনেকৈ উঠি মেলি গৈছো সেইটো ছিগি গ'ল চাইকেলটো চলাব পৰা নাই ঠেলি ঠেলি গৈছো দে মই কেনে দেখিছো মাইকীটো জাৰটো লৈ উঠিছে ঘৰত তাৰপিছত জাৰটো নহয় আমাৰ ভাবিছো কি এইটো এই জেগা জাৰো মাৰিব ৰখি আছে ৰাতিপুৱা আছেহে তাৰপিছত তোৰ বিয়াই মই ভিতৰত সোমাই গ'লো দে চাইকেলটো বেৰতে ঘৰত তাতে ভিতৰত সোমাই গ'লো ভিতৰত সোমাই গৈ তোৰ মাইকীটো গৈছে আৰু দে মোৰ পিছে পিছে দৌৰটো মাৰিছে ৰাতি নাপালে নাই এইটো পইচা আৰু এইটো কৰিব আৰু পইচা দে ধুনীয়া লাগিছে দে তাৰপিছত ৰ শুনিবি দৌৰটো মাৰিলে তাৰপিছত দেখিছো পিছফালে জাৰটো লৈ আছে ইমান মাৰিলে বিয়া ইমান মাৰিলে অৱস্থা নাই দেখানি কিন্তু বিয়া অৱস্থা নাই বিয়া কি খুবি খুবি ইমান মাৰিলে বিয়া তাৰপিছত মাইকীটো ওলাইছে দে মই তেতিয়া মোৰ চব ক'ত আছিলি সুধিছে মই চব বিয়া ঘৰত আছিলো কোনো নাছিলে তাৰ ঘৰত মাইকীটোৰ লগতে থাকিলো মই খাব যোৱা নাছিলো কৈছো মই বাচিম চাগে মই খাব যোৱা নাই আৰু পিটিলে বিয়া মাইকীৰ লগত থাকিলো বুলি কওঁতে চাবি নেকি বিয়া তাত পিটিলে কিবা পিটিলে চাবি নেকি বিয়া এবাৰ পিটিছে না বিয়া গোটেই ফাটি গৈছে তই গুচি গলি বিয়া তাৰপিছত সেই ঘূৰিটো চাওঁতে মোক পাইছো মই 12টা বাজিছে বিয়া পুৰা সদে পলাব পৰা নাই বিয়া ঘূৰিটো বেয়া হৈ গ'ল মোৰ বিয়া ইমান বেয়া লাগিছে না গোটেই থাকিব পৰা নাই ৰাতিপুৱা চাবি নেকি বিয়া এবাৰ কি পালিলে ধন্যবাদ আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি যদি আমি আপোনালোকৰ মুখত অকণমান হ'লেও হাঁহি বিৰিঙাব পাৰিছোঁ তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো টিপি দিব যাতে আপোনালোকে আমাৰ ভিডিঅ'সমূহ পোনপ্ৰথমে